ইয়াতে আমি ধৰি লওক আমাৰ ডিফাৰেণ্ট ক্ৰপছ আছে সো ৱেৰ উই ডু আৱাৰ লাইক ইয়াতে আমাৰ So আজি আমি লঞ্চ কৰি আছো আমাৰ নিজৰ এস্থেটিক চেণ্টাৰ ইয়াতে আমাৰ লগত আছে মৰমৰ মোৰ বা ডক্টৰ কুহিনা লগত সুদূৰ দিল্লীৰ পৰা আমি কোলাবৰেচন কৰিবলৈ কাৰণে মাতিছো ডক্টৰ ভাবিক বানসল আৰু মই স্কিন এক্সপাৰ্ট ধানভি মানে আপোনালোকে মোক ধৰি লওক স্কিন বডি হিচাপতো কনসিডাৰ কৰিব পাৰে বিকজ আই এম গোনা টেক কেয়াৰ অফ ইয়োৰ স্কিন ইয়াতে প্ৰতিটো ধৰণৰ স্কিন ট্ৰিটমেণ্টছ বিলাক আমি প্ৰভাইড কৰিম য'ত আপোনালোকে দেখি পাইছে যে ইয়াতে বিভিন্ন ধৰণৰ মেচিনছ বিলাক আছে and all are from out of India and আমি এইখিনি মেচিনছে ব্যৱহাৰ কৰি যিমান ধৰক স্কিন ৰিলেটেড ইস্যুস আছে ফ্ৰেকলস পিগমেন্টেশনস মানে বহুত ধৰণৰ পিগমেন্টেশন হয় সন প্ৰমিনেন্ট হৈ যায় সেইখিনিৰো সলিউশনস আছে মোল ৰিমুভেল হৈ গ'ল ট্যাটু ৰিমুভেল হৈ গ'ল পার্মানেন্ট হেয়ার রিমুভেল হৈ গ'ল বটক্স ফিলার্স প্ৰতিটো ধৰণৰ ট্ৰিটমেন্টস আমাৰ ইয়াতে প্ৰভাইড কৰা যাব কাবাৰ খুচুলি কৰি আছে সেইখিনিও কৰা যাব in very affordable price Hydra facial starts from 1799 so that too very affordable and concept etu asile je আমি কমসে কম দামৰ কাৰণ কি বহুত স্কিন প্ৰবলেমছ হয় কিন্তু সবে এফৰ্ড কৰিব নোৱাৰে ভাল এটা স্কিন ট্ৰিটমেন্ট সো মই মোৰ ক্লিনিকখনৰ খোলা মোটিভেটু যে মই সেইখিনি ক্লায়েন্টছৰ লেকেও পাও যোনে বিচাৰে যে আমাৰ স্কিনখন যদি ভাল হোৱা হলে টকা কম আছে কিন্তু হ'ব আৰু হেতু কাৰণে মই নিজকে যে এজ আ স্কিন বডি কনসিডাৰ কৰি আছো তাকি আপোনালোকে একো টেনচন নলুৱাকে নিশ্চিন্তভাৱে মোৰ ওচৰলে ট্ৰিটমেন্ট কৰিবলৈ কাৰণে আহিব পাৰিব আৰু মোৰ মোটিভ পইচা বনোৱা নহয় মোৰ motive treatment dia in an affordable price aru apnalogok dhuniya kora do visit not only physically also mentally juntu part ekhetokole sabo specially smile designing tekhete koribo apuni ekha goilo মই ডক্টর কুহিনা চংকাকতি মই ডেন্টিস্ট হয় বৰ্তমান এতে মই গুৱাহাটীতে প্ৰেক্টিছ কৰি আছো কিন্তু এতিয়া মই ইয়াতেও কোলাবৰেচন কৰি আছো ডক্টর ধানবীৰ লগত আৰু not only smile designing any যিকোনো বেমাৰ দাঁতৰ যিখিনি বেমাৰ হয় বা যেনেকৈ দাঁত সিধা কৰা বা আপোনাৰ ৰুট কেনাল এভৰিথিং মই চাম আৰু ডক্টৰ ধানবীৰ লগত প্লাস মই স্কিনৰো এটা কোৰ্স কৰা আছে সো আই উইল বি হেল্পিং হার ইভেন উইথ দ্যাট আৰু ডক্টৰ ধানবীৰ কথা কওঁ তেখেত একচুয়ালি মুম্বাইত প্ৰেক্টিছ কৰি আছিলে মুম্বাইৰ পৰা তেখেত আমাৰ গুৱাহাটীৰ মানুহৰ কাৰণে ইয়াত আহিছে গুৱাহাটীৰ কাৰণে যেন আমাৰ গুৱাহাটীত এনেকুৱা চেণ্টাৰ নাই য'ত আপোনাৰ লগৰ মানে সব য'ত থাকেও এফৰ্ডেবিলিটি নাথাকে তো তেখেতে মুম্বাই এৰি পেলাই ইয়াত আহিছে সো উই আৰ ভেৰি থেংকফুল টু হাৰ থ্যাংক ইউ he can speak in Hindi and English So मैं आज बहुत खुश हूँ आसाम आके ये मेरा पहला विजिट है आज गुवाहाटी के अंदर और मैं बहुत बहुत धन्यवाद करना चाहूँगा डॉक्टर धानवी का जिन्होंने मुझे इनवाइट किया एज ए कंसल्टेंट और मुझे बहुत खुशी होगी कि हम आसाम के अंदर सभी को मेंटल हेल्थ डिसऑर्डर जो आज बहुत प्रोमिनेंट है अपने पूरे इंडिया में और बाहर भी हम उसको टेकल केयर कर पाए हम जैसे ओबेसिटी डायबिटीज जितनी भी सारी प्रॉब्लम्स है हम इन सबको ओवरऑल अप्रोच देने वाले हैं बाहर से जो हमारा बोला गया स्किन साइंस सोल्यूशन और अंदर से भी स्किन साइंस सोल्यूशन का हम अप्रोच लेने वाले हैं मेंटल फिजिकल इमोशनल हम सारे लेवल्स पे क्लाइंट को और पेशेंट को ठीक करने वाले हैं तो लेट्स begin this new beginning for all of us in Assam in Guwahati and this is just a beginning we are waiting more clinics to open in this Assam with the same approach to serve all the people of Assam and Guwahati